বন্ধু বান্ধৱীসকল মই লুইত ভূঞাই আপোনালোকক ইংৰাজীৰ এটা ভকেবুলাৰী আৰু চিননিমছৰ এটা সৰু ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ শব্দ হৈছে ডিলিচিয়াছ। ডিলিচিয়াছ মানে হৈছে সুস্বাদু। আপোনালোকে খাদ্যৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে, পনীয়া খাদ্য তথা কঠিন খাদ্য, গোটা খাদ্যৰ ক্ষেত্ৰত এই ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ সমাৰ্থক অৰ্থাৎ চিননিমছ হৈছে আপোনালোকে এপেটাইজিং ৱৰ্ডটো ইউজ কৰিব পাৰে, তাৰপিছত মাউথ ৱাটাৰিং, টেম্পটিং শব্দটো ইউজ কৰিব পাৰে, টেম্পটিং, তাৰপিছত ইউজ কৰিব পাৰে ফ্লেভাৰছম, ফ্লেভাৰ্ড, তাৰপিছত ইউজ কৰিব পাৰে টেষ্টি, জুচি, লাচিয়াছ, এইকেইটা শব্দ আপোনালোকে ইউজ কৰিব পাৰে। ভিডিঅ'বোৰ চাই থাকিব, ভাল লাগিলে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। মই লুইত ভূঞাই আপোনালোকক মোৰ এটা ভকেবুলাৰী আৰু চিননিমছৰ সৰু ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ শব্দ হৈছে ডিছগাষ্টিং। ডিছগাষ্টিং শব্দটোক অসমীয়াত জঘন্য, অতি ঘৃণনীয় বুলি ক'ব পাৰি, অতি ঘৃণনীয়। তাৰ চিননিম অৰ্থাৎ সমাৰ্থক শব্দ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, হেটফুল, বেড, তাৰপিছত ব্যৱহাৰ কৰিব পাৰে এভৰেণ্ট, ৰিপালচিভ শব্দটো ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আনপ্লিজেণ্ট শব্দটো ব্যৱহাৰ কৰিব পাৰে, আৰু ব্যৱহাৰ কৰিব পাৰে আপোনালোকে নেষ্টি, আৰু আমাৰ কয় যে ফাউল শব্দটো, ফাউল কৰা খেলবিলাকত ফাউল শব্দটো ব্যৱহাৰ কৰিব পাৰে। এইখিনি হৈছে ডিছগাষ্টিং শব্দটোৰ চিননিমছ। ভিডিঅ'বোৰ চাই থাকিব, ভাল পালে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। মই লুইত ভূঞাই আপোনালোকক মোৰ এটি ভকেবুলাৰী আৰু চিননিমছৰ সৰু ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ শব্দ হৈছে মেচিভ। মেচিভ মানে অসমীয়াত বহুত ডাঙৰ। এই শব্দটোৰ চিননিমছ অৰ্থাৎ সমাৰ্থক শব্দ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ভেৰি বিগ, লাৰ্জ, এনৰেমাছ, হিউজ, তাৰপিছত ব্যৱহাৰ কৰিব পাৰে টাইটানিক শব্দটো আপোনালোকে নিশ্চয় শুনিছে, টাইটানিক জাহাজখন যে আছিল, টাইটানিক, জাইজান্টিক, মেমথ, এলিফেণ্টাইন, হাতীৰ সমান ডাঙৰ। এইখিনি ৱৰ্ড আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ভিডিঅ'বোৰ চাই থাকিব আৰু ভাল পালে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। মই লুইত ভূঞাই আপোনালোকক মোৰ এটি ভকেবুলাৰী আৰু চিননিমছৰ সৰু ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ শব্দ হৈছে ডিচিভ। ডিচিভ মানে অসমীয়াত আপোনালোকে অন্যায় কৰা বা প্ৰতাৰণা কৰা বা কাৰোবাক ঠগা, এই শব্দকেইটা ব্যৱহাৰ কৰিব পাৰে অসমীয়াত। এতিয়া ডিচিভ শব্দটোৰ চিননিমছ অৰ্থাৎ সমাৰ্থক শব্দসমূহ মই কৈ গৈছোঁ। ডিচিভ কৰা মানে আৰ্ট কৰা, ক্ৰাফ্ট কৰা, চিট কৰা, চুইণ্ডল কৰা, এণ্ট্ৰাপ কৰা, কাৰোবাক জালত ফচোৱা, এণ্ট্ৰাপ কৰা। তাৰপিছত ব্যৱহাৰ কৰিব পাৰে বিফুল কৰা, বিগাইল কৰা, হোক্স কৰা, তাৰপিছত ক'ব পাৰে ডিউক কৰা, কাউণ্টাৰফেইট কৰা। এইকেইটা শব্দ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ভিডিঅ'বোৰ চাই থাকিব, ভাল পালে শ্বেয়াৰ ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। ধন্যবাদ। মই লুইত ভূঞাই আপোনালোকক মোৰ এটি ভকেবুলাৰী আৰু চিননিমছৰ সৰু ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আছোঁ অকণমান বাহিৰত। আজিৰ শব্দ হৈছে, আজিৰ ৱৰ্ড হৈছে প্ৰভাইড। প্ৰভাইড কৰা মানে অসমীয়াত কিবা বস্তু দিয়া। প্ৰভাইড কৰাৰ আপোনালোকে চিননিমছ অৰ্থাৎ সমাৰ্থক শব্দ ব্যৱহাৰ কৰিব পাৰে, ছাপ্লাই কৰা, শ্বেয়াৰ কৰা, ইছ্যু কৰা বুলি ক'ব পাৰে, ডেলিভাৰ কৰা বুলি ক'ব পাৰে, তাৰপিছত ক'ব পাৰে বেষ্ট কৰা, তাৰপিছতে আপোনালোকে ক'ব পাৰে গিভ কৰা, কাৰোবাক দিয়া। ভিডিঅ'বোৰ চাই থাকিব, ভাল লাগিলে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। মই লুইত ভূঞাই আপোনালোকক মোৰ এটি ভকেবুলাৰী আৰু চিননিমছৰ সৰু ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ শব্দ হৈছে আবাণ্ডেণ্ট। আবাণ্ডেণ্ট মানে অসমীয়াত বহুত বেছি থকা বুজায়, কোনো এটা বস্তু বহুত বেছি থকা বুজায়। আবাণ্ডেণ্ট শব্দটোৰ চিননিমছ অৰ্থাৎ সমাৰ্থক শব্দসমূহ মই কৈ গৈছোঁ। আপোনালোকে লিখিব পাৰে
plentiful, bountiful, ample, copious, profused, profusion, তাৰপিছত ব্যৱহাৰ কৰিব পাৰে super abundant শব্দটো ব্যৱহাৰ কৰিব পাৰে super abundant so এইখিনি হৈছে abundant শব্দটোৰ synonyms ভিডিঅ'বোৰ চাই থাকিব ভাল পালে শ্বেয়াৰ নকৰাকৈ নাথাকিব সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ মই লুইত ভুয়ে আপোনালোকক মোৰ এটি ভকেবুলাৰী আৰু synonymsৰ সৰু ভিডিঅ'লৈ স্বাগতম জনাইছো আজিৰ ৱৰ্ড হৈছে আজিৰ শব্দ হৈছে চেৰিছ চেৰিছ কৰা মানে অসমীয়াত যতন লোৱা বা প্ৰতিপাল কৰা বুজায় সো চেৰিছ শব্দটোৰ synonyms অৰ্থাৎ সমাৰ্থক শব্দসমূহ মই কৈ গৈছো চেৰিছ কৰা মানে আপোনালোকে ক'ব পাৰে কেয়াৰ লোৱা কেয়াৰ কৰা প্ৰটেক্ট কৰা shelter করা nurture করা preserve করা support করা আৰু love করা so এইখিনি হৈছে চেৰিছ শব্দটোৰ synonyms ভিডিঅ'বোৰ চাই থাকিব ভাল পালে share subscribe কৰি দিব ধন্যবাদ মই লুইত ভুয়ে আপোনালোকক মোৰ এটি ভকেবুলাৰী আৰু synonymsৰ সৰু ভিডিঅ'লৈ স্বাগতম জনাইছো আজিৰ ৱৰ্ড হৈছে আজিৰ শব্দ হৈছে ফৰচিক ফৰচিক কৰা মানে অসমীয়াত ক'ব পাৰে এৰি যোৱা বা পৰিত্যাগ কৰা এটা ফৰচিক শব্দটোৰ synonyms অৰ্থাৎ সমাৰ্থক শব্দসমূহ মই কৈ গৈছো আপোনালোকে কুইট কৰা বুলি ক'ব পাৰে ৰিলিংকুইশ কৰা ৰিনাউন্স কৰা লিভ কৰা আৰু ক'ব পাৰে গিভ আপ কৰা তাৰপিছত আৰু ক'ব পাৰে ডিসমিস কৰা abandon কৰা abort কৰা এইখিনি হৈছে ফৰচিক শব্দটোৰ synonyms ভিডিঅ'বোৰ চাই থাকিব ভাল পালে শ্বেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ মই লুইত ভুয়ে আপোনালোকক মোৰ এটি ভকেবুলাৰী আৰু synonymsৰ সৰু ভিডিঅ'লৈ স্বাগতম জনাইছো আজিৰ ৱৰ্ড হৈছে আজিৰ শব্দ হৈছে ভ্যাংকুইশ ভ্যাংকুইশ কৰা মানে অসমীয়াত আপোনালোকে ক'ব পাৰে জিকা বা কাৰোবাক হৰুৱা এটা ভ্যাংকুইশ শব্দটোৰ synonyms অৰ্থাৎ সমাৰ্থক শব্দসমূহ মই আপোনালোকক কৈ গৈছো ভ্যাংকুইশ কৰা মানে কনকাৰ কৰা উইন কৰা ডিফিট কৰা বিট কৰা সাবডিউ কৰা ৰিপ্ৰেছ কৰা আৰু ক'ব পাৰে অভাৰকাম কৰা ভিডিঅ'বোৰ চাই থাকিব ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ মই লুইত ভুয়ে আপোনালোকক মোৰ এটি ভকেবুলাৰী আৰু synonymsৰ সৰু ভিডিঅ'লৈ স্বাগতম জনাইছো আজিৰ ৱৰ্ড হৈছে আজিৰ শব্দ হৈছে এটেক কৰা মানে অসমীয়াত আক্ৰমণ কৰা এই এটেক কৰাৰ synonyms অৰ্থাৎ সমাৰ্থক শব্দসমূহ মই কৈ গৈছো এটেক কৰা মানে হিট কৰা সেঞ্জিওৰ কৰা মানে কথাৰে আক্ৰমণ কৰা বম্বাৰ্ড কৰা মলেষ্ট কৰা টৰ্মেন্ট কৰা টৰ্চাৰ কৰা ক্ৰিটিসাইজ কৰা সো এইখিনি হৈছে এটেক শব্দটোৰ synonyms ভিডিঅ'বোৰ চাই থাকিব ভাল পালে শ্বেয়াৰ কৰি দিব লগতে সাবস্ক্ৰাইব নকৰাকৈ নাথাকিব ধন্যবাদ